হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে ভাল? আজি বতৰটো খুবেই ধুনীয়া। এয়া চাওক, আৰু মৰমে আপোনালোকক হাই দিছে। আৰু মই চাহ খালোঁ ৰাতিপুৱাই। তেওঁ অনলাইনত কাম কৰি আছিলে আৰু দেউতাই এয়া কঁঠাল কাটি আছে। আৰু দেউতাৰ লগত মই অকণমান উলিয়াবলৈ দেউতাকো সহায় কৰি দিম। এয়া চাওক, কি ধুনীয়া ধুনীয়া কঁঠাল, একদম ডাঙৰ ডাঙৰ ফুটা। এয়া মই কঁঠাল খোৱাত ব্যস্ত হৈ গ'লোঁ পূৰা। আৰু দেউতাইও খাইছে আৰু মৰমকো ফুটা দিলোঁ খাবলৈ। খুবেই মিঠা কঁঠাল দেই। কঁঠালটো খাই খুবেই ভাল লাগিলে। আৰু এইফালে চাওক, মায়ে পিঠাগুড়ি চালি চৰিয়াত ভৰাই আছে, দেখিছেনে? দুপৰীয়া ভাত সাজ মই খালোঁ, সাধাৰণকৈ খালোঁ, কিন্তু দুপৰীয়া ভাত সাজ খাই পেলাই মই পঢ়াত আৰম্ভ কৰিলোঁ আজৰি পাই। আৰু এয়া মায়ে দেখিলোঁ মুঠীয়া পিঠা বনাই আছে। মুঠীয়া পিঠা বনাই জুইত এয়া গৰম পানীত দিছে। খুবেই ভাল লাগে মুঠীয়া পিঠা। আৰু এয়া ঢাকনা মাৰি দিলে। আৰু আজৰি পৰত মই লেটেকু খালোঁ। আৰু তাতে আহি পেলাই লেটেকু খাই এটা পৰিয়েই গ'ল লেটেকু, দেখিছেনে? এই লেটেকু গুচাই খালোঁ আৰু মৰমকো এটা দিলোঁ। মৰমে লেটেকু খাই বেয়া পায়, সি আপেল খাই আছিল। আৰু সন্ধিয়া চাহৰ লগত এয়া মই খালোঁ চাহ আৰু মুঠীয়া পিঠা। আজিলৈ ইমানেই, বাই বাই।